শুই আছিলোঁ গাইজ। তাৰপিছত এতিয়া মানে 10টাই বাজিলে আৰু মই ভাবিছিলোঁ অ'টছ কিবা এটা খাই দিম, কিন্তু অলপ ভাতো আছে আৰু কিবা হেলা লাগিছে। মানে কি গধূলি যদি আপুনি শুই দিয়ে তেতিয়া মানে যদি বনাব লগা কাম থাকে হেলা লাগে, মানে নেখাওঁৱে দে এনেকুৱা আৰু। তাৰপিছত অলপ ভাত আছে ৰাতিপুৱাৰে। এতিয়া সেইখিনি কিবা এটা কৰা যাওক আৰু কি কৰোঁ চাই থাককচোন। এতিয়া মই এনেদৰে কণী ভাজি লৈছোঁ, অকল অলপমান তেল দিছোঁ, বিশেষ একো নাই দিয়া, নিমখো দিয়া নাই আনকি। এনেদৰে ভাজি লৈছোঁ কণীটো। তাৰপিছৰখিনি হৈ গ'ল মোৰ কণী ভাজা আৰু এনেদৰে ভাজি থৈ দিছোঁ। তাৰপিছৰখিনি মই এতিয়া দি দিছোঁ অলপমান বিন আৰু গাজৰ আৰু অলপমান বেছি কৰি পিঁয়াজ দিছোঁ। এনেদৰে ভাজি থাকিম এইখিনি। তাৰপিছৰখিনিত যেতিয়া ভাজা হৈ যাব, মই কিন্তু তেল অলপ মানে দিয়ে কৰোঁ, কিন্তু ইয়াত অলপমান বেছিকৈ দি দিছোঁ। এতিয়া কণীখিনিও এনেদৰে দি ল'লোঁ। তাৰপিছত এতিয়া ৰৈ যোৱা ভাতখিনিও ইয়াত দি লৈছোঁ আৰু দি বেলেগ একো নাই, আপোনালোকে গম পাইছেই এইখিনি ভাত ভাজি হৈ গ'ল। কিন্তু কণীটো যদি এনেকৈ আগতীয়াকৈ ভাজি লয় তেতিয়াহ'লে যিটো কণীৰ কেঁচা গোন্ধটো থাকে সেইটো আচলতে ভাতৰ লগত মিহলি হৈ নাযায়। সেইবাবে মই এনেদৰে ভাজোঁ আৰু এয়া মোৰ ভাত ভাজি ৰেডি হৈ গ'ল, মানে ৰাতিৰ খানা আৰু আজিৰ কাৰণে। গতিকে দেখাতটো ভালেই লাগিছে আৰু এনেদৰে খাই আচলতে বহুত ভাল লাগে, কিন্তু সদায় নহয়, সদায় খালে গেষ্ট্ৰিক হ'ব, কিন্তু কেতিয়াবা খাব পাৰি আৰু। এতিয়া গাইজ মই শুই যাওঁ আৰু ৰাতিপুৱাই আপোনালোকক নেক্সট ভিডিঅ'ত মই আকৌ লগ পাম। গুড নাইট।